হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। হেৰষ্টটো আজি হৈ আছে আমাৰ নিজৰ গৌৰৱ নহয়, পূব মাজুলী কলেজৰে নহয়, কাৰণ সমগ্ৰ মাজুলীৰে গৌৰৱ। কাৰণ আজি হ'বলৈ গৈ আছে মাজুলীত প্ৰথমখন বিশ্ববিদ্যালয় উদ্বোধনী। মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয় তাৰ উদ্বোধন কৰিবলৈ আহি আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। আহি খুব খন্তেক সময়ৰ পিছতে আহি পাবহি আমাৰ খন্তেক পিছতে পাবহি। কাৰণ কি মাজুলী মাজুলীত ডেকা চাঙৰ ওচৰত যিহেতু বনাই আছে, তেওঁলোকৰ ইনষ্ট্ৰাকচাৰৰ কাম হৈ আছে, তথাপিও এতিয়ালৈকে হৈ উঠা নাই। সেয়েহে আমাৰ পূব মাজুলী মহাবিদ্যালয়তে পাঠদান আজিৰ পৰা আৰম্ভ হ'ব। তেওঁ ফিতা কাটি উদ্বোধন কৰিব এই বিশ্ববিদ্যালয়খনৰ। সেয়াই ভিডিঅ'টো আজি চাওঁ কি হয়। অকণমান দীঘলীয়া হ'ব পাৰে। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ, আৰু মোৰ এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। অপেক্ষাৰ মূৰত দেৰিকৈ আমাৰ মাজত উপস্থিত হৈছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। সেয়া তেওঁক আদৰণি কিছু মিচিং নৃত্য আৰু লগতে গায়ন বায়নে তেওঁক আদৰণি কৰা হৈছিল আমাৰ প্ৰেক্ষাগৃহলৈ। ইয়াত এই ডালে অঞ্চল অসম গ্রহণ করেছে মাজুলী জেলা পরিষদের সম্পাদক সভাপতি কার্যদক্ষ হাজরিকাবাবু। অঞ্চল অসম গ্রহণ করেছে 2019 মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰে 2018 চনৰ জুলাই মাহত। ইয়াৰ পৰৱৰ্তী বছৰত অৰ্থাৎ 2019 চনৰ মে' মাহৰ 29 তাৰিখে আমি চৰকাৰৰ নিযুক্তি মৰ্মে বিশ্ববিদ্যালয়খনৰ প্ৰথমগৰাকী উপাচাৰ্য হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰোঁ।
প্ৰথম অৱস্থাত মাজুলীৰ ADC শ্ৰী নৰেন দাস ইয়াৰ পঞ্জীয়কৰ দায়িত্বত আছিল যদিও 2019 চনৰ শেষৰ ফালে নৱেম্বৰ মাহত মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হৈ অহা শ্ৰী নৰনাৰায়ণ নাথে ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেতিয়াই কৰি দিছে। গতিকে সেইটো এটা আমাৰ কম সৌভাগ্যৰ কথা নহয়। মাজুলীৰ সমগ্ৰ ৰাস্তা পদূলি ঘাট মানুহৰ মনৰ চিন্তা আচবাব শিক্ষা সকলোখিনি বিস্তৰ পৰিৱৰ্তন হ'ল। মাজুলীত এখন বিশ্ববিদ্যালয় হ'ব সেই কথা আমি কল্পনা কৰিব পৰা নাছিলোঁ। বসন্ত ওলোৱা গাৰে যোৰহাটৰ গোহালি ঘৰত থাকি আমাৰ ল'ৰাই মেট্ৰিক পৰীক্ষা দিয়াৰ অভিজ্ঞতা আছিল। আজি বিশ্ববিদ্যালয়ৰ এয়া আছিল মুখ্যমন্ত্ৰী মহোদয়ে বন্তি প্ৰজ্বলন কাৰ্যসূচী তেওঁৰ লগত সহযোগ কৰিছিল বিভিন্ন গণ্যমান্য ব্যক্তিসকলে। শৈক্ষিক কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত মঞ্চত মোৰ সৈতে উপস্থিত থকা লখিমপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰদ্ধেয় প্ৰধান বৰুৱা ডাঙৰীয়া, শ্ৰী শ্ৰী উত্তল কমলাবাৰী সত্ৰৰ পৰম পূজনীয় সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী প্ৰভু, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ডম্বৰুধৰ নাথ ডাঙৰীয়া, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য অধ্যাপক JP বাৰ্মা ডাঙৰীয়া, ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হোৱা আমাৰ আটাইৰ পৰম পূজনীয় শ্ৰদ্ধাৰ পদ্মশ্ৰী গোপীৰাম বৰগায়ন ডাঙৰীয়া, বুঢ়া ভকত ডাঙৰীয়া, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক নৰনাৰায়ণ নাথ ডাঙৰীয়া, লক্ষ্য কৰোঁ যেতিয়াই চাওঁ তেতিয়া চৌদিশে সৌন্দৰ্যৰ আমি সুবাস পাবলৈ সক্ষম হওঁ। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও প্ৰকৃতি প্ৰেমী আছে, প্ৰকৃতিক বৰ ভাল পাইছে। সেইকাৰণে গুৰুজনাই গছ গছনি ৰোৱাৰ কথা আমাক পৰামৰ্শ দি গৈছে, প্ৰকৃতিক ভাল পাবলৈ কৈছে। পৃথিৱীৰ সকলো ধৰ্মগুৰুৱে হওক, মহান মনীষে হওক, সকলোৱে প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি প্ৰকৃতি সংৰক্ষণৰ বাবে প্ৰয়াস কৰিছিল। আৰু আমিও এই কথাটো মনত ৰাখি জীৱন গঢ়িবৰ বাবে প্ৰয়াস কৰিব লাগিব। লাইফ ইজ so beautiful. Make your life beautiful by way of rendering your beautiful quality service to the human being, service to man, service to God. That's the philosophy of your life, with full of beauty of existence, beauty of thinking, beauty of quality service. গতিকে মই আশা ৰাখিছোঁ আৰু অধ্যাপক নাথ ডাঙৰীয়াৰ নিশ্চিতভাৱে বলিষ্ঠ পদক্ষেপত আগন্তুক দিনত এইখন বিশ্ববিদ্যালয় কম দিনৰ ভিতৰত শৈক্ষিক যাত্ৰা দৃঢ়তাৰে আগুৱাই নিবলৈ সক্ষম হ'ব। আৰু অসম চৰকাৰৰ তৰফৰ পৰাও এইখন বিশ্ববিদ্যালয়ক এটা সুন্দৰ চৌহদত
এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে বহু ধন্যবাদ আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আজিলৈ সামৰিছোঁ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধামাকা ভিডিঅ'ৰ সৈতে টিল এণ্ড টাটা বাই বাই